মাটি মাটি নাচো আৰু আজি স্কুল অপেনিং হৈ গ'ল আৰু মোৰ বেটা আৰু বেটি এইফালে ৰেডি হৈ আছে। এইফালে বেটা আজি ফাৰ্ষ্ট KG1 যাব, LKG স্কুল নাযাব বুলি কান্দি আছে। আৰু এইফালে বেটি ৰেডি, বেটি একেবাৰে হেপ্পী হৈ আছে স্কুল যাবলৈ। আৰু এইফালে কান্দুৰা স্কুল এতিয়াই নাযাওঁ বুলি কৈ কান্দি আছে। চাওক এনেকুৱা বদমাছ এইটোৱে। স্কুল যাব নোযোৱা? কিয় নোযোৱা? আমি ভিডিঅ' কল কৰিম দেই এতিয়া। চাই দিয়া আকৌ, চাই দিয়া। প্ৰতুল প্ৰতুল মই বাহিৰত থাকিম দেই দেই। খাচী মাংস এইফালে একেবাৰে মছলাৰ লগত এতিয়া সানিব লৈছোঁ। এইখিনি মছলা দি কিনে দৈ আৰু ইয়াতে আদা নহৰু পেষ্ট দিয়া হৈছে। আৰু ইয়াৰ কিটচেনে আমাৰ মানে কাম কৰি আছে। এইফালে আমাৰ ভিনদেউ এবাৰ হাই কৈ দিয়া। গৰমত কথা ক'ব মন নাই ন? এয়া দৈ আৰু আমি মুড়ি খাব লৈছোঁ, তাইও খাই আছে। এই আমাৰ নতুন ঘৰ অপেনিং কৰিলোঁ মানে ইয়াতে বহি বহি খাই থাকোঁ আৰু এতিয়া যেতিয়া মন যায় তেতিয়া। আজি পাৰ্টি চলিব আমাৰ, এইখিনি মাংসৰ লগত পাৰ্টি খাম। কৈ দিয়া। চ' গাইজ এতিয়া গৈ আছোঁ বাৰ্থডেলৈ। সুপ্ৰিয়াৰ বাৰ্থডে আজি। এইফালে বেটা বেটি মই ওলাইছোঁ, বতৰো বেয়া, গৈ আছোঁ। প্ৰিয়া ৱাও। ত' এইফালে বনোৱা মেলা চলি আছে। লুচি পুৰি আমাৰ সৰুপ্ৰিয়া কোনজনী চাওঁ চাওঁ। আহা আকৌ বাৰ্থডে গাল এইফালে আহা। ইমান ধুনীয়া লাগিছে ছোৱালীজনীৰ ড্ৰেছটো। কোনে দিলে তোমাৰ ড্ৰেছটো সৰুপ্ৰিয়া? ড্ৰেছটো কোনে দিলে তোমাক? ৱাহ 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 ৱাহ। তাকে আগত খুৱাব কেকটো। এইটো কি নজ্বলে? খাব নাপালো খোৱা চবকে খুৱাই দিয়ে যে খুৱাই দিয়ে। কেক খাবলৈ যোৱা আকৌ কটন দাদা বিয়েন দাদা খালি তুমি খোৱা দিব লাগে। এতিয়া তুমি খোৱা আকৌ তুমি খোৱা হ'ব দে। লাগিছে ৰবা কেক খাইছানে দেহা? আৰু এতিয়া এয়া কেক দিছে, কেকখিনি খাওঁ। লাকিও খাই আছে। বেটি খোৱা আকৌ খাইছে না? হেল্ল', এয়া বনাই আছোঁ মই ইয়াত মানে মই বেঙেনা ফ্ৰাই কৰি আছোঁ আৰু বেঙেনা আৰু এয়া বন্ধাকবি ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি লৈছোঁ। তাৰপৰা এইফালে আকৌ বৰাখিনি ফ্ৰাই কৰি লৈছোঁ। তিতাকেৰেলা পটল সকলো বস্তু ফ্ৰাই কৰি লৈছোঁ। আজি সকলো এসাঁজ খাম আৰু নতুন পাকঘৰত, যিহেতু নতুন পাকঘৰ অপেনিং কৰাই নাই, কৰিব লাগিব নিৰামিষেৰে। মাংস বনোৱা হ'ল বাৰু,
এবাৰ মাংস খোৱা হ'ল, নেক্সট মানে নিৰামিষ পাৰ্টি এটা খাম বুলি ভাবিলোঁ। বৌ এইফালে জেতুকা লগাই আছে, ময়ে লগাবলৈ থাকি গ'লোঁ। বিহু পাৰে হৈ গ'ল 2 দিন, আমি জেতুকা লগোৱাই নাই, তাই আজি লগাইছে, চ' ময়ো লগাম বুলি ভাবিছোঁ। খাব কেনেকৈ আছে কোৱা আকৌ? কি বনাইছে কোৱা আকৌ? এইটো পনীৰ আছে, বৰা, এইটো কি হয় জানো পাই? এইটো মৰাপাট বৰা, বিলাহী টক, বন্ধাকবি শাক ভাজি, তিতাকেৰেলা ভাজি, চব মিছল ভাজি, তিতাকেৰেলা ফ্ৰাই, দালি। আমাৰ বৌজনীও খাই আছে। আমাৰ দুখীয়া মানুহৰ ঘৰ নাই, ঘৰৰ ষ্টেপতে খাব লগা হৈ গৈছে গাইছ। স্কুল আৰু বাৰ্থডে খালোঁ, দিনটোৰ মাজত ব্যস্ততা থাকিলোঁ আৰু অৱশেষত আহিলোঁ বেনহঁতৰ ঘৰলৈ। আজি বেনহঁতৰ ঘৰৰ বিহুৰ মাজতে স্কুলো খুলিলে। তাৰপৰা এইফালে সিহঁতৰ শলিতা জ্বলাইছিলে, শলিতা জ্বলা